হেল্ল' ৰাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। যিহেতু এইটো বছৰৰ প্ৰথমটো সোমবাৰ, সেইবাবে আহিলোঁ ভাঙাৰা মন্দিৰ আমাৰ গাঁৱতে থকা বংকৰস্থানত। বলক ভিতৰলৈ যাই লওঁ, তাৰপিছত সেৱাটো কাঢ়ি লওঁ আৰু এটা ধুনীয়া লোকেশ্যনত লৈ যাওঁ আপোনালোকক। তো আহি পালোঁ আমাৰ ওচৰতে থকা ভাঙাৰা মন্দিৰত। ত' ইয়াতে সেৱাটো কাঢ়ি লওঁ, তাৰপিছত আপোনালোকক মই ধুনীয়া লোকেশ্যনটোত লৈ যাওঁ। নাইচ ধূপ চুপ লৈ ল'লোঁ, এতিয়া ধুনীয়াকৈ প্ৰৱেশ কৰোঁ আমাৰ মন্দিৰত। তো গাইছ, এইটো চাকিতে আপোনালোকে সেৱা চেৱা কাঢ়ি লওক আৰু মোকো যাতে অলপ আশীৰ্বাদ কৰিব, লগতে ভগৱানে যাতে অলপ আশীৰ্বাদ কৰে যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকে প্লিজ সহায় কৰোঁ, মানে ইমান কষ্ট কৰি ভিডিঅ'টো বনাই থাকোঁ ন। এটা লাইক আৰু এটা কমেণ্ট দিয়ে আৰু আপোনালোকৰ একো নাযায়, মাত্ৰ অলপ সময় যাব। নতুন বছৰৰ প্ৰথমটো সোমবাৰ, চ' সেৱাটো কাঢ়ি ল'লোঁ আজি। চ' গাইছ, এতিয়া বলকটো সেই লোকেশ্যনটোত যাই লওঁ না, কি কয় গাইছ? তো হে গাইছ, ক'ত আছোঁ চাব নেকি আপোনালোকে? আমাৰ শুৱালকুছিখন এক্সপ্ল'ৰ কৰি তাত পাওঁ। তো চাক কি ধুনীয়া জেগাত আছোঁ, মানে একদম বেলেগ এটা জেগাত থকা লাগছে, একদম নদীৰ পাৰত লাগি যাই লওঁ লাগছে। ভাল লাগছে না? তো গাইছ চাব পাৰি, মানে কি ধুনীয়া জেগা, চাৰো হয়, ঘাঁহে ঘাঁহ। আপুনি কৈছে গ্ৰাছলেণ্ড অকল তামোল ঘৰত দিছে, আমাৰ ইয়াতে আহিছে শুৱালকুছিত গ্ৰাছলেণ্ড, গ্ৰাছে গ্ৰাছ, লগত বালা, কি ধুনীয়া জেগা। আৰু এটা বস্তু দেখাই দিওঁ মই আপোনালোকে, চাব পাৰে এইফালে দেখি, মানে এইখন হৈছে আপোনাৰ পলাকবাৰী, সন্মুখত থকা এইখন হৈছে পলাকবাৰী আপোনাৰ, আৰু এই হৈছে আমাৰ শুৱালকুছি। চ' পলাকবাৰী আৰু শুৱালকুছিৰ পৰা এখন অতি শীঘ্ৰে ব্ৰিজ এখন হৈ আছে, আপোনালোকে চাব পাৰে। এইখন এনেকুৱাকৈ আহি কিনে ইয়াতে বাথানত লগ হ'ব। চ' ব্ৰিজখন হাত লাগি না, কি কয় গাইছ, আমি একেলগে ৰাস চাব যাব পাৰিম। পলাকবাৰীৰ মানুহ শুৱালকুছিত আহিব আৰু শুৱালকুছিৰ মানুহ পলাকবাৰীত যাব। তো গাইছ, আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই বাই, জয় অসম। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। মই আপোনালোকে চাইছে অভিজ্ঞ 07।